নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিনৰ বিৰতিৰ পিছত পুনৰ এটি ভিডিঅ' লৈ আহিছোঁ। অনুশীলন গ্ৰুপৰ পঞ্চম বৰ্ষপূৰ্তিৰ বিভিন্ন স্নেপশ্বটেৰে আজি এই ভিডিঅ'টি প্ৰস্তুত কৰি উলিয়াইছোঁ। সকলোৱে শেষলৈকে চাই মৰম জনাব বুলি আশা কৰিলোঁ। অনুশীলনৰ পঞ্চম বৰ্ষপূৰ্তি। কি এই অনুশীলন? অনুশীলন হৈছে 2019 চনত সৃষ্টি হোৱা এজন বিশেষ ব্যক্তিৰ চিন্তাৰ ফচল। ফেচবুকৰ মজিয়াত 77,000 সদস্যৰে দলডোপ হেণ্ডুলডোপ এক সামাজিক সাংস্কৃতিক গ্ৰুপ। এজাক মানুহক একতা ভাতৃত্ববোধেৰে সামৰি নিজস্ব গৰিমাৰে জিলিকি উঠা এক পৰিচয়। উচ্চ নীচ, সৰু ডাঙৰ ভেদাভেদহীন, কেৱল মানৱতাৰ নামত উৎসৰ্গিত এটি অনুষ্ঠান। 10 নৱেম্বৰ শিৱসাগৰত এই গ্ৰুপৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠান। নিজৰ বাবে সকলো জীয়াই থাকে, আনৰ বাবে জীয়াই থাকোঁ আহক শীৰ্ষক এক সুন্দৰ বাণীৰে বেনাৰ জিলিকি থকা এই অনুষ্ঠানটোলৈ প্ৰথমবাৰৰ কাৰণে গৈ বহুকেইটা ব্যতিক্ৰমী আৰু আদৰ্শমূলক কাৰ্যৰ সাক্ষী হৈ ৰ'লোঁ। কোনো সভাপতি নোহোৱা, দীঘলীয়া ভাষণ নথকা, বিশিষ্ট অতিথিৰ বাবে উচ্চ আসন বা বিশেষ সুবিধাৰ ব্যৱস্থা নথকা অনুষ্ঠানটোৰ আৰম্ভণিতেই মনটো কৌতূহলেৰে ভৰি পৰিল। 17টা দফাৰে পৰিপূৰ্ণ সূচীখনত 10:01 প্ৰথম অনুষ্ঠানটো সম্পূৰ্ণ 10:01 আৰম্ভ হ'ল। ইয়াৰ পিছত ক্ৰমে বিক্ষোভ প্ৰদান অনুষ্ঠান, অতিথিসকলৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনা, আদৰণি ভাষণ আদি কাৰ্যসূচীসমূহ নিৰন্তৰভাৱে আগবাঢ়ি গ'ল। প্ৰথম চকীখনত বহাজনৰ পৰা শেষৰ বেঞ্চখনত বহাজনলৈ প্ৰতিজনৰ মুখলৈ চাই গুৰুগম্ভীৰভাৱে আৰু অতি সুচাৰুৰূপে হাতত মাইক্ৰফোনটো লৈ অনুষ্ঠানসমূহৰ গুৰি বঠা ধৰি আগবঢ়াই নিলে মুখ্য প্ৰশাসক শ্ৰদ্ধাৰ শ্ৰীমন্ত দত্ত দাদাই। তেখেতৰ সোঁৱে বাওঁৱে প্ৰতিটো কামতে সহযোগিতাৰ হাত আগবঢ়ালে সহপ্ৰশাসক শ্ৰদ্ধাৰ কৃপালী বাইদেউ, নীলাক্ষী বাইদেউ, ৰশ্মি বাইদেউ, মালবিকা বাইদেউ, ৰুলি বাইদেউ আৰু বহুজনে, যিহেতু সকলোকে মই চিনি নাপাওঁ। যিকোনো পৰিস্থিতিত সহায় কৰিবলৈ হাত দুখন সাজু কৰি ৰখা দেখিলোঁ শ্ৰদ্ধাৰ দীপক দাদা, বিতুল দাদা, মিলন খনিকৰ দাদা, জয়ন্ত সোণোৱাল, অভিৰ দৰে বহুকেইজন শুভাকাংক্ষীয়ে। ঘড়ীৰ কাটাই 10:40 ঘৰ চুওঁতেই হাত চাপৰি আৰু উৰুলি ধ্বনিৰ মাজত উন্মোচিত হ'ল শিখামণি তামুলী বাইদেউৰ গ্ৰন্থ অনুশীলনৰ দস্তাবেজ আৰু এটি মিঠা অনুভৱ। উন্মোচন কৰি ডক্টৰ ৰীতামণি বৰা বাইদেৱে অনুশীলনৰ সৈতে তেখেতৰ আত্মিক সম্পৰ্কৰ অনুভৱ প্ৰকাশ কৰিলে। বিশিষ্ট অতিথি হিচাপে অহা শ্ৰদ্ধাৰ জয়জ্যোতি গগৈদেৱেও কম সময়তে অনুশীলনৰ জনপ্ৰিয়তা আৰু ব্যতিক্ৰমী অনুষ্ঠানবোৰৰ বিষয়ে উনুকিয়াই গ'ল। এই যে মানুহখিনি দেখিছে ইয়াত, কোনেও কাকো চিনি নাপায়। ফেচবুকৰ মজিয়াত লিখনিৰ মাজেৰে অথবা কাৰোবাৰ অন্য প্ৰতিভাৰ মাজেৰে আত্মীয়তা গঢ়ি উঠা মানৱদৰদী এজাক মানুহ আহিছে ইয়ালৈ। কোনো কাৰো যেন অচিনাকি নহয়। আটাইতকৈ সৰু এডমিন চিৰঞ্জীৱ চলিহাই সকলোকে কেমেৰাৰে আবদ্ধ কৰি ফুৰিছে। মোৰ কেমেৰাই কিন্তু তেওঁকো আবদ্ধ কৰিলোঁ। মুকুতাহেন হাতৰ আখৰৰ ৰাঙলী পৰিবাজনীক লগ পালোঁ। সন্মুখৰ পৰা শ্ৰীমন্ত দাদাই ঘোষণা কৰিলে চাহ বিৰতিৰ কথা। বাহিৰলৈ ওলাই দেখিলোঁ 7-8 বিধ সামগ্ৰীৰে চাহ আপ্যায়নৰ বাবে ওলাই আহিল বাইদেউ কেইগৰাকীমান। অনুশীলনত কোনো হিন্দু নাই, মুছলমান নাই, খ্ৰীষ্টান নাই, ডাক্তৰ নাই, শিক্ষক নাই, ইঞ্জিনিয়াৰ নাই, চিকিৎসক নাই। আছে মাথো এদল মানুহ, মানৱদৰদী মানুহ। বিনীতা দত্তভূঞা বাইদেৱে হাজাৰ ব্যস্ততাৰ মাজতো অসমীয়াৰ স্বাভিমান গামোচাখনিত অতি হেঁপাহেৰে অতি মৰমেৰে অনুশীলন শব্দটি তুলি আনি মুখ্য প্ৰশাসকৰ ডিঙিত সসন্মানে পিন্ধাই দিয়া দেখি মনত ভাৱ হ'ল কিমান গভীৰলৈ শিপালে মানুহে এনে কষ্ট কৰিব পাৰে। লখিমপুৰৰ পৰা ৰাতি ৰাতি আহি পুৱা ডুন পাব্লিক স্কুলৰ সন্মুখত নামিছেহি বন্তি বাইদেৱে। কমটো হেঁপাহ নে এয়া? চাহ বিৰতিৰ পিছতে পুনৰ অনুষ্ঠান আৰম্ভ হ'ল। শ্ৰদ্ধাৰ ভূপেন বৰা ডাঙৰীয়াক অনুশীলনৰ শৌৰ্য বঁটাৰে সন্মানিত কৰা হ'ল। গুণী জ্ঞানী 7গৰাকীকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়ালে অনুশীলনৰ দ্ৰোণাচাৰ্য বঁটা। হঠাৎ মাইকত মোৰ নামটো উচ্চাৰিত হোৱা শুনি আচৰিত হৈ পৰিলোঁ। নতুন বুলি পৰিচয় কৰাই বঁটা প্ৰাপকগৰাকীক অকণমান স্নেহ শ্ৰদ্ধা জনাবলৈ শ্ৰীমন্ত দাদাই মোকো অকণমান সুবিধা দিলে। ভয় আৰু শ্ৰদ্ধাত মোৰ দোঁ খাই গ'ল। ৰীতা বাইদেৱে হাতত ধৰি মোক খবৰ সুধিলে। ৰীতা বাইদেউ মোৰ হৃদয়ৰ বৰ ওচৰ চপা ব্যক্তি।
মোৰ কলেজীয়া শিক্ষাগুৰু। বাহিৰত অকণমান সময় উলিয়াই স্মৃতি এটাও ধৰি ৰাখিলোঁ তেখেতৰ সৈতে। কাৰ্যসূচীৰ দফাসমূহ আগবাঢ়ি গৈ থাকিল। বিশিষ্ট অতিথিৰ ভাষণ, আফ্ৰিকাৰ কিলিমাঞ্জাৰো পৰ্বত আৰোহণ কৰি অভিলেখ সৃষ্টি কৰা শ্ৰী অনন্ত দত্তদেৱক বিশেষ সম্বৰ্ধনা, বিশেষ অভিনন্দন, জলপানী প্ৰদান আৰু অনুশীলনৰ মজিয়াত বিভিন্ন সময়ত আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক বঁটা প্ৰদান কাৰ্যসূচী অতি নিয়াৰিকৈ চলি গ'ল। ৩-৪ ঘণ্টা হাতত মাইক্ৰফোন লৈ অনৰ্গলভাৱে কথা কৈ থকা মুখ্য প্ৰশাসক শ্ৰীমন্ত দত্ত দাদাৰ সপ্ৰতিভ মুখখন দেখি মোৰ ভাৱ হ'ল, কলিযুগত ভগৱানে মানৱতাৰ বাণী বিলাবলৈ দেৱদূত হিচাপেহে যেন দাদাক এই ধৰালৈ প্ৰেৰণ কৰিছে। আপোনাৰ লগতে সহ-প্ৰশাসকসকলৰ ত্যাগ, একাগ্ৰতা আৰু কৰ্তব্যনিষ্ঠা দেখি আমাৰ দৰে নতুনবোৰেও যথেষ্ট উৎসাহ আৰু প্ৰেৰণা পাওঁ। অনুষ্ঠানৰ শেষত আহাৰ গ্ৰহণ কৰি মানৱদৰদী সদস্যসকলৰ লগত দুখনমান ফটো উঠিবলৈ বুলি আগবাঢ়িলোঁ। সৰ্বশেষত অনুশীলন গ্ৰুপৰ দীৰ্ঘায়ু কামনা কৰি সদায় অনুশীলনৰ হৈ থকাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈ ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। লগতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি পুনৰ ভিডিঅ' বনাবলৈ প্ৰেৰণা যোগাব বুলি আশা কৰি আজিলৈ সামৰিলোঁ। ধন্যবাদ।